ইউটিউব চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ সো গাইজ কাইলৈ হৈছে জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা আৰু আজি হৈছে অধিবাস বৰ্তমান এতিয়া আবেলি সময় হৈছে ভিডিঅ'টো বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ যিহেতু গোটেইখিনি কভাৰ কৰিবলৈ মই এটা ভিডিঅ'তে কভাৰ কৰিম আজি অধিবাস আৰু কাইলৈ ৰথ যাত্ৰা গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু এইটোৱে প্ৰাৰ্থনা যে কাইলৈলৈকে বৰষুণ নিদিয়ক কিয় কাৰণে জগন্নাথ মন্দিৰৰ পৰা যেতিয়া ৰথখন ইয়ালৈ আনে গোটেইখিনি মানুহ খোজকাঢ়ি আহে বা টানি আনে গতিকে তেওঁলোকৰ বহুত অসুবিধা হয় আৰু ৰাস্তাও যিহেতু বহুত বেয়া যোৱাবাৰ ৰথ অকণমান দুৰ্ঘটনা এটাই হৈছিলে চকা এটা ভাঙি পেলাই গতিকে এবাৰ যেন বৰষুণ নিদিয়ক আৰু ৰাস্তাটো ভালে থাকক গোটেই সজোৱা হৈ আছে আৰু ইয়াত অধিবাস আৰম্ভ তুষ্টিবাদ ঘূৰা নালাগে এতিয়া তুষ্টিবাদ ডাঙৰ হ'ল অৱস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ স্থাপিত হৈছিল 1887 চনত 1888 চনৰ পৰা ইয়াত মহা সমাৰোহেৰে ৰথ যাত্ৰা অনুষ্ঠিত হৈ আছে ৰথ যাত্ৰা মহাপ্ৰভু জগন্নাথ মহাপ্ৰভু বলভদ্ৰ আৰু মহামাতা সুভদ্ৰা ৰথত আৰোহণ কৰি ধুনুচাবাৰীলৈ যায় আমৰাপতি নামঘৰত ধুনুচাবাৰী এই ধুনুচাবাৰীলৈ কাইলৈ মহাপ্ৰভু ৰথত আৰোহণ কৰি যাত্ৰা কৰিব পুৰীত যেনেকৈ গুণ্ডিচাবাৰীলৈ যায় ঠিক তেনেকৈ আমাৰো জগন্নাথ মন্দিৰৰ পৰা মহাপ্ৰভু ৰথত আৰোহণ কৰি ধুনুচাবাৰীলৈ আমি ধুনুচা বুলি কওঁ ধুনুচাবাৰীলৈ যাত্ৰা কৰিব আজি ৰথ যাত্ৰাৰ আগদিনাখন অধিবাস হয় আজি অধিবাসৰ কাম আৰম্ভ হৈছে অধিবাসত মহাপ্ৰভুৰ নতুন সাজ পোছাক উৎসৰ্গা কৰা হয় আৰু সেই সাজ পোছাক আজি উৎসৰ্গা কৰাৰ পাছত মহাপ্ৰভুক পৰিধান কৰে আৰু আজি অধিবাস সমাপ্ত কৰি মহাপ্ৰভুক ভোগ উৎসৰ্গা কৰে আজি হৈছে ৰথ যাত্ৰা আৰু মোৰ অলপমান দেৰি হ'ল মাহঁত ৰাতিপুৱা শৰাই চৰাই দি আহিলেগৈ তাৰপিছত আকৌ আইতাক লৈ গ'ল আইতা যিহেতু বেছি দেৰি থাকিব নোৱাৰে গতিকে আইতা আহিলে এতিয়া হোম আৰম্ভ হৈ গ'ল আৰু এটা বস্তু কি দেখাম চাব ৰ'দ দিছে জলকীয়া পুতি থৈছিলোঁ পুতি থৈছোঁ ৰ'দ দিবলৈ কাৰণে ভাগ্য ভাল ৰ'দ দিছে এনেই চব ইয়াত দোকান বহে এবাৰ দোকানে নাই এখন দুখন দোকান কি কি জলাত ओम सप्तते अग्नः स्वामीला सप्तदेवा सप्तऋषया सप्तधामो धियामि सप्तहोता सप्तधाता भगवती सप्तमुनिरा अपुतन्तो कृतिनताः इदं भक्तये এই ঘোঁৰাটো পোৱা মানে আমাৰ কাৰণে বিৰাট এনজয়মেণ্টৰ কথা
তাৰপিছত খিচিৰি খাবলৈ কেনেকুৱা লাগিলে হয় এক্সট্ৰাখিনি উলিয়াই দিয়া চ' গাইজ এতিয়া ঘৰলৈ আহিছোঁ যিহেতু মই এক্সট্ৰাকো খাব দিয়া নাছিলোঁ খাবলৈ দিলোঁ মানে জগন্নাথ মন্দিৰৰ পৰা নাট্য মন্দিৰলৈ আনিব পাপাহঁত লগতে আহে কিন্তু মাজে মাজে মানে আমি সদায় এইখিনিতে গলি মূৰত আমাৰ গলি মূৰেদি নিয়ে মানে গতিকে আমি সদায় এইখিনিতে ৰখাই পেলাই মানে গোসাঁইক ৰখাই পেলাই আমি চৰবত দিওঁ গতিকে এয়া আছিলে আমাৰ নগাঁও জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা আজি প্ৰথম দিনটো গতিকে ভিডিঅ'টো এনেকৈ এড কৰিলোঁ ভাল পালে যদি লাইক কৰিব